নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ BSP প্ৰডাকশ্যনৰ যিটো দ্বিতীয়টো ব্লগলৈ। আৰু আজি আমি যাবলৈ ওলাইছোঁ গ্ৰন্থমেলালৈ। চানমাৰীত হৈ আছে গ্ৰন্থমেলা, আৰু গ্ৰন্থমেলাত আপোনালোকক বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বস্তু দেখুৱাম। যোৱাকালি দেখুৱাইছিলোঁ আমি নহৰু, আৰু আজি বেলেগ ধৰণৰ বস্তু দেখুৱাম। আহক আমি আজি এই ব্লগটো আৰম্ভ কৰোঁ। এতিয়া আমি আহি পালোঁ চানমাৰী, আৰু চানমাৰী খেলপথাৰত হৈ আছে অসম গ্ৰন্থমেলা, আৰু অসম গ্ৰন্থমেলালৈ আপোনালোকক সকলোকে স্বাগতম। টিকেট কাটিব লাগিব বোলে, আহকচোন আমি এটা টিকেট কাটি লওঁ, আৰু টিকেটৰ দাম মাত্ৰ 10 টকা। আমি দুটা টিকেট কাটিলোঁ। আমাৰ মাইনাজনীও কৈ আছে যে টিকেট কাটিম আৰু সোমাম। বলক আমি এতিয়া ভিতৰলৈকে যাওঁ। আহকচোন চাওঁ আমি গোটেই পৰিৱেশটো। গ্ৰন্থমেলাৰ ভিতৰত সোমাই আমাৰ প্ৰথমতে চকু পৰিল পৰিবহণ বিভাগৰ পথ সুৰক্ষা, জীৱন কেনেকৈ আমি বচাম বা কি হয়। এটা ধুনীয়াকৈ পুতলা বনাই ৰাখিছে যে এক্সিডেণ্ট হৈছে এজন মানুহৰ, আৰু বুঢ়ীজনীয়ে তেখেতক শুশ্ৰূষা কৰি আছে। বাইক কেনেকৈ চলাব লাগে, কি কৰিব লাগে, তাৰ বাবে বিশেষভাৱে কিছুমান ইয়াতে প্ৰেজেণ্টেশ্যন কৰি আছে। আৰু আহকচোন চাওক। গ্ৰন্থমেলাত কিতাপৰ বাহিৰেও আৰু বিভিন্ন ধৰণৰ বস্তু আমাৰ মাজত লৈ আহিছে। আমাৰ চকু পৰিল আন এটা বস্তুত, এয়া হৈছে সৌৰজগত। সৌৰজগতৰ গোটেই বস্তুটো কিছু স্কুলৰ ষ্টুডেণ্টে এনেকৈ বনাইছে। OPS স্কুল এখনৰ পৰা এনেধৰণে প্ৰেজেণ্টেশ্যন কৰিছে। তেওঁলোকে এটা প্ৰজেক্ট বনাইছে। প্ৰজেক্টটোত হৈছে ঘৰৰ ফুলনি বাগিচাত মোবাইলৰ এপেৰে পানী যোগান ধৰিব পাৰি। ছাৰ আমি এটা প্ৰজেক্ট এটা বনাইছিলোঁ কলেজৰ থ্ৰু দি, স্মাৰ্ট গাৰ্ডেনিং বুলি। যেনেকৈ ছাৰ আমি ডে টু ডে লাইফত বিজি হৈ থাকোঁ, বা কেতিয়াবা আমি ভেকেশ্যনত গ'লোঁ, আমাৰ পানীটো দিয়া নহয়, বা কেতিয়াবা ইনকনভিনিয়েণ্টৰ মতে দিয়া নহয়গৈ কাম কৰি থকাৰ কাৰণে। ছাৰ আমি এটা প্ৰগ্ৰেমিং কৰি পিনে ফোনৰ থ্ৰু দি মানে পানীটো ইন এণ্ড অফ কৰিব পাৰোঁ, মানে ছাপ্লাইটো অন কৰিব পাৰোঁ, সেয়া কৰিব পাৰোঁ ফোনৰ থ্ৰু দি ব্লুটুথ কানেক্ট কৰি। এইটো ছাৰ অন কৰিলোঁ, অন কৰি দিয়ে পানীটো ছাপ্লাই দিছে। অফ কৰি দিয়াৰ লগে লগে ছাপ্লাইটো মানে আপোনাৰ কনভিনিয়েণ্টৰ মতে ছাপ্লাই ইন এণ্ড অফ কৰিব পাৰে। ছাৰ এইটো আমি ক্লাছ 11ৰ ষ্টুডেণ্টছবোৰে মিলি পিনে বনাইছোঁ। লাইক প্ৰগ্ৰেমিং কৰিছোঁ, প্ৰগ্ৰেমিং কৰি পিনে কোডিং কৰি পিনে বনাইছোঁ। ছাৰ অপটিমিষ্টিক এডুকেশ্যন। ধন্যবাদ। এনেদৰে আমাৰ গ্ৰন্থমেলাৰ আজিৰ যাত্ৰা আমাৰ এনেকৈ সামৰিছোঁ। আপোনালোকে খুবেই ভাল পাব। আহক গ্ৰন্থমেলাত, আৰু বিভিন্ন ধৰণৰ কিতাপ চাওক, পঢ়ক, ঘৰত লৈ যাওক। বিভিন্ন ধৰণৰ কিতাপ ইয়াতে ওলাইছে। আপোনালোকে কিতাপসমূহ লৈ যাওক আৰু কিতাপসমূহ পঢ়ক। লগতে বিভিন্ন ধৰণৰ বস্তু ইয়াতে চাব পাৰিব, ল'ব পাৰিব, কিনিব পাৰিব। এনেদৰে আজি অনুষ্ঠানৰ পৰা, আজি এই ব্লগটোৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। যদি আপোনালোকে আমাৰ ব্লগটো চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ পেজটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব। টাটা, বাই বাই।